welcome back to my YouTube channel. বহুত দিনৰ পিছত এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভাবিছো এটা ফটোশ্বুট কৰো আৰু সেই কাৰণে এতিয়া ফটোশ্বুট এটাৰ কাৰণে গৈ আছো। দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। বলক এতিয়া আমি ফটোশ্বুটৰ কাৰণে যাওঁ। এতিয়া জুৰুত পালোহি, কিন্তু জুৰুতত বহুত যাম কাৰণ অভাৰব্ৰিজ বনাই আছে আৰু ইফালে বহুত দেৰিয়ে হৈ গৈছে। আৰু লগৰজনী ৰৈ আছে কস্তুৰী। গৈ আছোঁ আৰু এনেকৈ লাহে লাহে। এনেই দেৰি হৈছে, তাতে আকৌ ট্ৰেইন লাইন বন্ধ আৰু ইয়াতে আধা ঘণ্টামান সময় ফচিছোঁ আৰু এতিয়া ৰখি আছোঁ আৰু। আৰু এই হৈছে কস্তুৰী আৰু তাই আৰু মই আজি ফটোশ্বুট কৰিম বিহুৰ। আজি লোকেশ্যনটো খুব ধুনীয়া হয়, দেখুৱাম বলকচোন আপোনালোকক। সেউজীয়াৰ মাজে মাজে আমি গৈ আছোঁ আৰু এই গাঁওখনতে আমি আজি ফটোশ্বুট কৰিম বিহুৰ। গাঁওখন খুব ধুনীয়া হয়, মানে চবফালে খালী সেউজীয়া আৰু সেউজীয়া। দেখিছে আপোনালোকে কি ধুনীয়া পৰিৱেশটো ইয়াৰ। আৰু আহি ইহঁতৰ এইবিলাক নাটক দৌৰ প্ৰতিযোগিতা পাতিছিলে। এয়াই আৰু অলপ ৰেষ্ট কৰি লৈ আমি এনেকৈ ওলাই আহিলোঁ। মেকআপ চেকআপ কৰি মই তাইক মেকআপ কৰি দিছিলোঁ দেই, কেনেকুৱা হৈছে জনাব। আৰু ইয়াত চাওকচোন মানুহে কেনেকৈ চাই আছিলে, বেলেগ ক্লাছ লাগিছিল, কিন্তু উপায় নাই, ফটো মেইন হয়নে নহয়। মই ওলাই কৰি আহিলোঁ আৰু মোৰ লগত কস্তুৰীও আছে। কস্তুৰী হাই। আমি এতিয়া ফটোশ্বুট কৰিম, কিন্তু বতৰটো অলপ বেয়া, তথাপিও কৰিমেই। সেয়াই আৰু চাই থাকিব, দেখুৱাই আছোঁ। এতিয়া ফটোশ্বুট কৰি আছে আৰু আমাৰ এখন সন্তানবাদী ফটোগ্ৰাফাৰ। আমাৰ ফটোশ্বুট কমপ্লিট হ'ল আৰু ফটোবিলাক আপোনালোকক দেখাম বাৰু। আৰু এইবিলাক চাওক, পোৱালিবিলাক আমাৰ ফটোশ্বুট চাব আহিছিল। আমি এতিয়া আহি পালোহি। এতিয়া ড্ৰেছ চেঞ্জ কৰিম, তাৰপিছত ঘৰলৈ যামগৈ। কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব দেই। আমি ভাত পানী খাই তাৰ পৰা ওলাই দিলোঁ ঘৰলৈ, মানে ৰুমলৈ আৰু। আৰু এই কিবাকিবি ফটো আমি কৰি গৈ আছিলে, সেইবোৰে আৰু। এতিয়া বলক আমি ঘৰলৈ যাওঁ। আৰু এইবোৰ হৈছে আমাৰ ফটোবোৰ, কেনেকুৱা হৈছে প্লিজ জনাব দেই কমেণ্টৰ জৰিয়তে। আৰু আজি হৈছে উৰুকা আৰু মই অলপ আগত উঠিলোঁ। উঠি কৰি কিবা কিবি কাম বন আছিল অলপ কৰিলোঁ, কৰি মেলি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু মই ব্ৰেকফাষ্টটোৰ কাৰণে কিবা এটা বনাম। বলক আপোনালোককো দেখুৱাম মইনো কি বনাওঁ। বলক। এয়া মই এতিয়া কাটা মেলা কৰি আছোঁ। অলপমান পিছত পাস্তা বনাম আৰু ৰেডি কৰি দিছোঁ চব। এতিয়া মই ব্ৰেকফাষ্ট কৰি আজৰি আৰু এতিয়া কিবাকিবি কাম কৰিম, লাডু চাডু বনাম, কৰিম, দেখুৱাই থাকিম আপোনালোকক কি কৰোঁ আজি দিনটোত। লাডু বনাই আছে, মায়ে বনাই আছে। মই ইয়াত ধুনীয়া ধুনীয়া শ্বেপ দি আছোঁ লাডুকেইটাৰ। এয়া পিঠাগুড়ি মিঠৈ দি পেলাই মিক্স কৰিছে পানী দি এটা পিঠা বনাবলৈ। এয়া খুৰীয়ে ঢেঁকি দি আছে আৰু মই চালি আছোঁ পিঠাগুড়ি। জালনা পিঠা, যিটো মানে জেং পিঠা বুলি কয়, সেইটো বনাম। আৰু কালিলৈ গৰুক দিবলৈও পিঠা বনাব, সেইকাৰণে একেবাৰে খুন্দি থৈ দিছে।
এতিয়া এনেকৈ পিঠাগুড়িখিনি এখন চাদৰেৰে চালিব লাগে, তেতিয়া আৰু বেছি ভাল হয় মানে জেং পিঠাটোৰ কাৰণে। আৰু এয়া দেখিছে চালি লৈছোঁ। এতিয়া চালি লোৱা পিঠাগুড়িখিনি এটা বাতিত লৈ মই ফুড কালাৰ দি দিছোঁ, মই বেঙুনীয়া কালাৰ দিছোঁ। যোনে যি ভাল পাই দিলেই হ'ল। তাতে নিমখ অলপমান দি দিছোঁ। নিমখ দি এতিয়া মই এইখিনি পানী দি মিক্স কৰিম। পানী অলপ অলপকৈ দিব লাগিব, বেছি মানে পনীয়া হ'ব নালাগে। দেখুৱাই দিম আপোনালোকক কেনেকুৱা মানে হ'ব লাগে, যাতে ওপৰলৈ এনেকৈ টানি দিলে ৰিবনডালৰ নিচিনাকৈ পৰে, তেনেকুৱালৈকে হ'ব লাগে। আৰু চাওক তেতিয়া এনেকুৱা হ'ব লাগে। এনেকুৱা হ'লে মানে কি হয়, আপোনাৰ জেং পিঠাখন বেছি ভাল হয়। মই এতিয়া 2টা বাতিত গুলি ল'লোঁ। এনেকৈ মই জুইত টাৱাখন বহাই লৈছোঁ আৰু কলৰ যি ঠাৰি, সেই ঠাৰিটোত তেল লগাই এনেকৈ টাৱাখনত দিব লাগে। আৰু এতিয়া এনেকৈ দেখিছে আপোনালোকে, দি অলপ সময় ৰাখি ভাজ কৰি দিব লাগে। মই ট্ৰায়েংগল শ্বেপত ৰাখিছোঁ, বেলেগ বেলেগ শ্বেপত বনাব পাৰে, একো কথা নাই। মই এইটো শ্বেপত বনাওঁ, গতিকে সহজ পাওঁ, এনেকৈয়ে বনাওঁ। আৰু খুব কম সময়তে এই পিঠাটো বনাব পাৰি, আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে এই পিঠাটো বনাবলৈ। মই 2 বনালোঁ আৰু এটা আছে, এইটো বনাম। এতিয়া এইখিনি ৰ'দত দিম, ৰ'দত দি যেতিয়া শুকাব তাৰপাছত তেলত ভাজি দিব লাগে। আৰু মই তেতিয়া কাম বন কৰি অলপ শুই দিলোঁ আৰু এতিয়া উঠিছোঁ। বহুত দেৰি হৈ গ'ল, এতিয়া 6:30 বাজি গ'ল, 7টাই বাজি গ'ল। আৰু এতিয়া অলপ কিবাকিবি কাম আছে, কামখিনি কৰোঁগৈ। ব'লক আপোনালোককো দেখুৱাই থাকিম। আজি যিহেতু উৰুকা, গতিকে ব্ৰইলাৰ মাংস আৰু হাঁহৰ মাংস আনিলে, আৰু এইবোৰ মই কাটি মেলি যোগাৰ কৰি লৈছোঁ। আৰু এয়া হৈছে কোমোৰা, আজি কোমোৰাই হাঁহে বনাম। আৰু এয়া মছলা পাতি যোগাৰ কৰি ল'লোঁ। আৰু এতিয়া এফালে মায়ে পিঠা বনাই আছিলে। পিঠা এইটো অথনি যে গুলি থৈছিলে, আপোনালোকক দেখুৱাইছিলোঁ, সেই গুলি থোৱা পিঠাটোৰ মানে পিঠাগুড়িখিনি আৰু এইটো পিঠা বনাই আছে। এইটো টিকলা ইমান মৰম লগা পিঠা। এয়া এতিয়া নিমকি বনাম, সেইবাবে এয়া ময়দা লৈছোঁ। নিমকিৰ ৰৌটো মই প্ৰস্তুত কৰি লওঁ। আৰু এফালে মই এয়া নিমকি কাটি আছোঁ, তাৰপিছত আৰু হাঁহৰ মাংসটো হৈ গৈছে, দেখাইছোঁ। এয়া নিমকি বনাই কৰি আজৰি, আৰু এতিয়া ভাত খাম। আৰু এয়া চাওক, মই বনোৱা হাঁহৰ মাংস আৰু ব্ৰইলাৰ মাংস, এনেকৈ আজি আমি খালোঁ। আৰু এতিয়া শুই দিওঁ। আৰু মই 12টা বাজিব 10-15 মিনিটমান আছে। আজি দিনটো বহুত কিবাকিবি কৰিলোঁ, ভাগৰো লাগিলে। আৰু কালিলৈও আছে গৰু বিহু, যিহেতু বহুত কাম কৰিব আছে। আপোনালোকে দেখিবলৈ পাব বাৰু ব্লগৰ জৰিয়তে মোৰ। আজি কেনেকুৱা পালে ব্লগটো, প্লিজ কৈ দিব মোক কমেণ্টৰ জৰিয়তে। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ব্লগত আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে